পোন প্ৰথমে মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আপোনালোকলৈ বেসন লাৰুৰ এটা সহজ ৰেচিপি লৈ আহিছো। আশা কৰো আপোনালোকে ৰেচিপিটো চাই ভাল পাব। তেনেহলে বেছি দেৰি নকৰি আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। জুখিবৰ বাবে মই মেজাৰিং কাপ ব্যৱহাৰ কৰিছো। আপোনালোকে যিকোনো বাটি বা কাপ ল'ব পাৰে। এয়া মই মেজাৰিং কাপেৰে আধা কাপ চেনি লৈছো, মিক্সিত গুড়ি কৰি লম। ঘিউ মই আধা কাপতকৈ কম লৈছো। আধা ঘিউ এতিয়া মই কেৰাহীত দি দিম, বাকিখিনি পিছত দিম। ঘিউৰ পৰিমাণ বেছি হ'লে লাৰুখিনি ঢিলা হয়, সেইটো কাৰণে অলপ অলপকৈ দিলে ভাল হয়। বেসন মই মেজাৰিং কাপেৰে 2 কাপ লৈছো। বেসনখিনি মই এতিয়া ঘিউখিনিৰ ওপৰত ঢালি দিম। মই ইয়াৰ কাৰণে মিহি বেসনটোৱে ব্যৱহাৰ কৰিছো। আপোনালোকে অলপ দানা থকা বা মোটা বেসনটো ব্যৱহাৰ কৰিব পাৰে। লাৰুৰ কাৰণে আচলতে সেই বেসনটোহে বেছি ভাল। ঘিউ আৰু বেসনখিনি এতিয়া মই লৰাই ভাজি থাকিম। গেছৰ জুইটো কম ৰাখিব। একেবাৰে কম জুইতে বেসনখিনি লৰাই ভাজি থাকিব লাগিব। বেছি জুইত ভাজিলে বেসনখিনি সোনকালে ৰঙচুৱা হ'ব, কিন্তু বেসনৰ কেঁচা ভাৱটো থাকি যাব আৰু লাৰুখিনি খাবলৈ ভাল নালাগিব। বেসনখিনি দেখিছেনে শুকান হৈ আছে, সেইটো কাৰণে মই ইয়াত আৰু অলপ ঘিউ দি দিম। এতিয়ালৈকে কিন্তু মই সম্পূৰ্ণ ঘিউখিনি দি দিয়া নাই। আপোনালোকে লক্ষ্য কৰিছেনে বেসনখিনিৰ কালাৰটো এতিয়া খুব ধুনীয়া ৰঙচুৱা কালাৰ এটা হৈছে। ভাজি থকা বেসনখিনিত এতিয়া মই বাকি থকা ঘিউ গোটেইখিনি মিলাই দিম। আচলতে বেসনৰ টেক্সচাৰৰ ওপৰতো নিৰ্ভৰ কৰে ঘিউ কিমানখিনি লাগিব। গোটেইখিনি ঘিউ দি উঠাৰ পিছত মই মিশ্ৰণখিনি আকৌ লৰাই কম জুইতে ভাজি আছো। ঘনাই লৰাই বেসনখিনি মই 25 মিনিট সময় ভাজিলো। আপোনালোকে দেখিছেনে বেসনখিনি এতিয়া আগতকৈ ঢিলা হৈছে, তাৰ মানে বেসনখিনিয়ে ঘিউ ৰিলিজ কৰিছে। ভালদৰে ভাজি উঠাৰ পিছত ঘিউ আৰু বেসনৰ সংমিশ্ৰণত এটা খুব ধুনীয়া গোন্ধ ওলায়। এতিয়া মই ভাজি উঠা বেসনখিনিৰ ওপৰত অলপ ইলাচিৰ গুড়ি মিহলাই দিছো। এইটো সময়তে আপোনালোকে কিছুমান ড্ৰাই ফ্ৰুটছ, কাজু, কিচমিচ বা পেস্তা মিলাই দিব পাৰে। মোৰ ছোৱালীজনীয়ে এনেকৈ মিলাই দিলে ভাল নাপায় কাৰণে মই দিয়া নাই। কেৰাহীখন এতিয়া মই নমাই ল'ম আৰু অলপ সময় ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। অলপমান লৰাই দিছো সোনকালে ঠাণ্ডা হ'বৰ কাৰণে। অলপমান ঠাণ্ডা হোৱাৰ পিছত এতিয়া মই মিক্সিত গুড়ি কৰি লোৱা চেনিখিনি ঢালি দিম। চেনি মই গোটেইখিনি ব্যৱহাৰ কৰিছো। আপোনালোকে মিঠা কম খালে অলপ কমাই দিব পাৰে। চেনিখিনি এতিয়া মই ঘিউ আৰু বেসনৰ মিশ্ৰণখিনিৰ লগত ভালদৰে মিলাই ল'ম। খিনি ঢালোতে অলপকৈ ঢালিব, গোটেইখিনি ঢালি নিদিব। বেছিকৈ ঢালি দিলে বেছি ড্ৰাই হ'ব পাৰে, তেতিয়া আপোনালোকে বান্ধিবলৈ দিগদাৰ পাব পাৰে। বেছি শুকান নিচিনা পালে আপোনালোকে লাৰু বান্ধিবৰ সময়ত অলপ ঘিউ মিলাই ল'ব পাৰে। মই বেলেগকৈ ঘিউ ব্যৱহাৰ কৰা নাই। এনেদৰে মই লাৰুখিনি বান্ধিবলৈ ভাল পাওঁ আৰু মই এটাকৈ লাৰুখিনি হাতত এনেকৈ মুঠি মাৰি বান্ধিবলৈ আৰম্ভ কৰিছো। মোৰ হাতত কিয় জানো যিকোনো লাডুৰে সাইজটো সৰু হয়। আপোনালোকে দেখি বেয়া নাপাব বা নাহাঁহিব। মোৰ মায়ে বনোৱা লাৰুবোৰৰ সাইজটো মোতকৈ বহুত ডাঙৰ হয়। মায়ে সেইটো কাৰণে মোৰ লাৰুবোৰ দেখি পেলাই হাঁহে। আপোনালোকে যেনেদৰে ভাল পায় সিমানটো সাইজৰ লাৰু বান্ধি ল'ব। আপোনালোকলৈ এটা টিপছ আগবঢ়াইছো। কেতিয়াবা ঘিউ বেছি হ'লে লাৰুখিনি খুব ঢিলা হয়, তেতিয়া আপোনালোকে ফ্ৰিজত 10 মিনিটমান সময় ৰাখি দিব, তেতিয়া আপুনি লাৰুখিনি টান হৈ যাব। মোৰ গোটেইখিনি লাৰু বান্ধা হৈ গ'ল। এতিয়া সজাবৰ কাৰণে মই সৰুকৈ কাটি লোৱা কাঠবাদাম বা আলমণ্ড অলপ ওপৰত দি দিম। আশা কৰোঁ আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল পাইছে। যদিহে ভাল পালে তেনেহ'লে লাইক কৰিব আৰু ভাল বেয়া যিয়েই পাইছে কমেণ্ট কৰি জনাব। আৰু যোৱাৰ আগতে কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব। তেনেহ'লে পুনৰ লগ পাম সকলোকে মোৰ নেক্সট ভিডিঅ'টোত। তেতিয়ালৈকে সকলোকে পুনৰ নমস্কাৰ জনাই আজিলৈ সামৰিছোঁ।